আজি ইউপিপিএল ৰাইজসকলে নকৰে। আজি ইউপিপিএল বুলি ক'লে ৰাইজসকলে ঘৃণা আহি যায়। আজি সব বিপিএফ চাইডত আহি আছে। বাগা বাগা ইউপিপিএলৰ নেতাসকলে বিপিএফত যোগদান কৰি আছে। বিটিচি নিৰ্বাচনত হিলদল বাহিনী বিপিএফক ভোটদান দিলে। ওদালগুৰিত 5টা বিটিচি সমষ্টি আছিলে। এই 5টাৰ ভিতৰত 5টাও আমি জিতি আহিছোঁ। ৰৌতাতো জিতিছোঁ, পাঁচময়তো জিতিছোঁ আৰু এফালে দনশ্ৰী, হৰিচিঙা আৰু ভৈৰৱকুণ্ডতো 5টাৰ ভিতৰত 5টাতো আমি জিতিছোঁ। ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজসকলক ধন্যবাদ যাচিছোঁ। যেনেকৈ যোৱা বিটিচি নিৰ্বাচনত হিলদল ভাঙি ভোট দিবৰ কাৰণে আপোনালোকে ওলাই আহিছিল, এবাৰো MLA ইলেকশ্যনত মাজবাৰ অঞ্চলৰ ৰাইজসকলে অহা 9 তাৰিখত নিজৰ ঘৰৰ পৰা ওলাই আহি নাংগল ছবিত ভোট প্ৰদান কৰি কিনে আমাৰ চৰণ বড়ো ডাঙৰীয়াক দিছপুৰত পঠাই দিব লাগে আৰু তাৰপিছত তেখেতে মন্ত্ৰী হ'ব লাগে। এই অঞ্চলত উন্নত কাম তেখেতে কৰিব লাগে। এজন যুৱ নেতা, এজন এনাৰ্জেটিক চৰণ বড়ো খুব ভাল আৰু মাজবাৰ অঞ্চলৰ ৰাইজসকলে তেখেতক বহুত আস্থা আৰু মৰম কৰে। যেনেকৈ আগত মৰম কৰিছিল, এবাৰো মৰম কৰিবলৈ মই মাজবাৰ অঞ্চলৰ ৰাইজসকলক জনাইছোঁ। আৰু আমি মাজবাৰ অঞ্চলত ৰাইজসকলে খুব ভাগ্যৱান, খুব লাকি, কাৰণ তেওঁলোকে নেক্সট গভৰ্ণমেণ্টত মন্ত্ৰী পাবলৈ গৈ আছে। খুব আমাৰ কাৰণে ভাল খবৰ। ইজ এ ভেৰি পাৱাৰ হাংগাৰ পাৰ্চন। বিৰাট পাৱাৰ, বিৰাট ভাল পায়হি। মই শুনিছোঁ তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাত 12 বছৰ সভাপতি আছিল। নিজৰ লগত ভাইচ প্ৰেচিডেণ্ট হোৱাসকলক প্ৰেচিডেণ্ট হ'বলৈ সুবিধা দিয়া নাই। তেখেতে এতিয়া ৰাজ্যসভাৰ সাংসদ আৰু গৈবাৰীৰ সমষ্টিৰ MCLA আৰু এতিয়া MLA খেলিবৰ কাৰণে ইউপিপিএলৰ পৰা সি নিজে ছিগনেচাৰ কৰি লৈছে। নিজকে ডিক্লেয়াৰ কৰি লৈছে যে মই তামোলপুৰত ইউপিপিএলৰ কেণ্ডিডেট বুলি। এই হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। কালি পৰহি তেখেতে ক্লাবত প্ৰেচিডেণ্টো হ'ব বিচাৰিব, ক'ৰবাত NGOৰ প্ৰেচিডেণ্ট চেয়াৰমেনো হ'ব বিচাৰিব, ক'ৰবাত NGOৰ প্ৰেচিডেণ্টো মই শুনি পাইছোঁ। তেখেতে নিজৰ গাহৰি ফাৰ্মৰ ইয়াৰো সি চেয়াৰমেন, কালি পৰহি ক্লাবত প্ৰেচিডেণ্টো হ'ব, গাঁওবুঢ়া হ'ব বিচাৰিব, ছেক্ৰেটাৰী হ'ব বিচাৰিব, কাৰণ হি ইজ এ ভেৰি পাৱাৰ হাংগাৰ পাৰ্চন and he always think himself, not for the society. সমাজৰ কাৰণে সি কেতিয়াও চিন্তা নকৰে, নিজকে চিন্তা কৰে। বহুত মাইনকৈন্য ব্যক্তি আছিল ইউপিপিএলত যিসকলে দে আৰ ফিট ফৰ দি ৰাজ্যসভা MP, দে আৰ ফিট ফৰ দি MLA কেণ্ডিডেট, বাট হি ইজ নট গিভিং টিকেট টু দেম। সি নিজে টিকেট খুজি লৈ লৈছে, নিজকে সি ডিক্লেয়াৰ কৰি লৈছে। ইয়াৰ কাৰণে এনেকুৱা পাৱাৰ হাংগাৰৰ পৰা আমি দূৰত থাকিব লাগে। সমাজ কেতিয়াও উন্নত নহয়, সমাজ কেতিয়াও আগবাঢ়ি নাযায়। যোৱা 5টা বছৰত আমি যেনেকৈ পাছ পৰি হৈ গ'ল, ভেঞ্চাৰ স্কুল চৰকাৰী নহ'ল, যুৱ যুৱতীসকলে চাকৰি নাপালে, কণ্ট্ৰেক্টৰসকলে কাম নাপালে। এই 5 মাহত হাগ্ৰামা মহিলাৰ ছাৰে জাষ্টিচ দিবলৈ এই 5টা বছৰত আমাৰ যিহেতু লোকচান হৈ গ'ল ইউপিপিএলৰ কালত, এবাৰ হাগ্ৰামা মহিলাৰ ছাৰে কাম কৰি আছে। ইয়াৰ কাৰণে আজি ইউপিপিএল ৰাইজসকলে নকৰে। আজি ইউপিপিএল বুলি ক'লে ৰাইজসকলে ঘৃণা আহি যায়। আজি সব বিপিএফ চাইডত আহি আছে। বাগা বাগা ইউপিপিএলৰ নেতাসকলে বিপিএফত যোগদান কৰি আছে।